ইন্দ্ৰৰ প্ৰমুখ্য আৰু আপোনাৰ প্ৰমুখ্য একাঠি চৰা শুনিবলৈ পাইছো কাৰণে ইন্দ্ৰৰ প্ৰমুখ কক্ষত বোলে ব্ৰহ্মা মেনকা ত্ৰিলোক্তম আমি সুন্দৰী ৰমণীসকলে নৃত্য গীত কৰি থাকে মোৰ প্ৰমুখ শিক্ষাটোকে ব্যৱস্থা কৰিব পৰা নাযায় নেকি আমাৰ ৰাষ্ট্ৰৰ ভাৰত নৰ্তকীক দিছো ৰূপে গুণে কম নহয় আপুনি যদি আজ্ঞা দিয়ে মই এই ৰাষ্ট্ৰৰ ভাৰত দ্বিতীয় স্বৰ্গপুৰ নিৰ্মাণ কৰি তুমি মোৰ মনৰ কথা বুজাৰ কাৰণেতো তুমি মোৰ মনৰ কথা সঁচাই বৰ্তমান মোক অলপ নৃত্য গীতৰ প্ৰয়োজন ব্যৱস্থা কৰা ভাল